শুন, তই অহা আজি কেইবাটাও দিনেই হ'ল। যদি মই তোৰ সতে তোৰ আশে পাশে আছো, তোৰ লগত আচলতে প্ৰাণৰ কথাবোৰ পতাই হোৱা নাই অ'। কঠোৰ বাস্তৱ আৰু জীৱন যুদ্ধই তোৰ পৰা মোক আঁতৰাই ৰখা বহুদিনেই হ'ল। তোৰ সেই কলিজাতে মোৰ বাবে ৰৈ ৰৈ উভতি বচি গ'ল। তৰং নদীখনৰ অভিমান আজিও ভাঙিবকে নোৱাৰা হলো। এইবাৰ তই যিমান দিন থাকিবি মই তোৰ সতে আছো। শৈশৱৰে পৰা চিনাকি তোৰ সেই সপোনৰ ৰবাব টেঙাজোপা আৰু হেঁপাহৰ পথাৰখন, কিমান দিন যে হ'ল সিহঁতৰ হাতে প্ৰাণৰ কথা নপতা। সিহঁত মোৰ বৰ আপোন, সিহঁতক এৰি যে মই মৰিবকে নোৱাৰো। চেনেহী হাতখনেৰে আগবঢ়াই দিয়া তামোল এখন নেখালে হেঁপাহ নপলোৱা ৰমনা পেহীহঁতক, বিৰিয়াৰ পৰা খহি পৰিব খোজা ডাঙৰিটো পোনাই নিদিলে সুখ নোপোৱা মন বলহঁতক এইবাৰ লগ পাবই লাগিব। তোক এটা কথা কোৱাই হোৱা নাই নহয়, এইবাৰ তই থকা দিনকেইটাতে মোৰ ভাইটোৰ বিয়া, বুজিছ? সেইটো খুব ভাল পাই যে, সেইকাৰণে তোৰ সেই সেউজীয়াৰ পৰা সৰুৱালৈকে ধুনীয়া দলিচাখনৰ দৰে সিহঁতৰ জীৱনটো সুন্দৰ হবলৈ তইনো কিয় আশীৰ্বাদ নকৰিবি? তইনো কিয় মৌন হৈ থাকিবি? তই গুচি যোৱাৰ কেইটামান দিনৰ পিছতে আকৌ মাঘৰ বিহু নহয়? বিহুৰ সময়ত তোলৈ খবৰ এটা কৰিম দে। মই ভাইটোক কৈছো এইবাৰ তহঁতি মাঘৰ বিহুত থাকিব লাগিব। তহঁতি নেথাকিলেনো ভেলাঘৰ কোনে ৰখিব? মেজিৰ জুই কৰাইনো কাক আশীৰ্বাদ কৰিব? বৰদেউতা বৰবাহঁতে, গাঁৱৰ ৰহিলা পেহীহঁতে, হৰেশ্বৰ দাইটিহঁতে কাৰ মুখলৈ চাইনো আনন্দ কৰিব? আজিলৈ হ'ব দে। তই থকা দিনকেইটাতে ভাইটোৰ বিয়াখন পতাৰ বাবে তই যে খুব ভাল পাইছ, সেই কথা মই তাক কম। আজিলৈ হ'ব দে। পুনৰ তোলৈ মৰম জনালো। ধন্যবাদ।